নমস্কাৰ। আজি মই আহিছোঁ গোৱালপাৰা জিলা ধূপদৰা বজাৰত। তো বজাৰত আহি চাওঁ যে বজাৰত মানুহে নাই। আছে মাত্ৰ 15ৰ পৰা 20টামান বেপাৰী। কিছুমানে পাৰ চৰাই, কিছুমানে হাঁহ, কিছুমানে কুকুৰা চৰাই এইবিলাক লৈ বহি আছে। চাওক কাষ্টমাৰ নাই বজাৰত। আৰু বেপাৰী কিমান। এটা কাষ্টমাৰ আহিলে গোটেইকেইটা বেপাৰীয়ে আগৰি ধৰে যে দাদা মোৰ পৰা লওক, দাদা মোৰ পৰা লওক, মই কমতে দিম। কিন্তু এই বজাৰত আজি ময়ো আনিছিলোঁ পাৰ চৰাই। আজি মই এইটো বজাৰত আনিছিলোঁ 10যোৰ পাৰ চৰাই। আমাৰ এই বজাৰত পাৰ চৰাই 500-600 এনেকুৱা যোৰা যায় পাৰ চৰাইৰ পোৱালি। কিন্তু আজি এনেকুৱা হৈছে মানে 200 টকা যোৰাও মানে বিক্ৰী কৰা মুস্কিল। ভাবিছিলোঁ গোটেইখিনি পাৰ চৰাই ঘৰত ৰিটাৰ্ণ লৈ যাম, কিন্তু বজাৰৰ যিটো অৱস্থা চালোঁ, কিছুমান হাঁহ কুকুৰা চৰাই ইয়াত মানে বহুত বেমাৰ লগা হাঁহ কুকুৰা চৰাই আছে, সেইখিনি দেখা পালোঁ। তো দেখা পোৱাৰ পিছত যেতিয়া ভাবিলোঁ এই পাৰ চৰাইখিনি যদি আমি ঘৰত লৈ যাওঁ ৰিটাৰ্ণ, তেতিয়াহ'লে ইয়াৰ লগত কোনো ধৰণৰ বেমাৰ আজাৰ যাব পাৰে। সেইকাৰণে উপায় নাই, এটা বেপাৰীয়ে গোটেইখিনি পাৰ চৰাই 2500 টকাকৈ দাম দিলে আৰু তাকে গোটেইখিনি চেল কৰি দিলোঁ। মানে এইখিনি ৰিটাৰ্ণ লৈ যদি ঘৰত আহিলোঁ হয়, তেতিয়াহ'লে ইয়াৰ লগত বেমাৰ লাগি আমাৰ ঘৰৰ যিবিলাক হাঁহ কুকুৰা ফেঞ্চি পাৰ চৰাই যিমান আছে গোটেইকেইটা বেমাৰ লগাৰ সম্ভাৱনা থাকে। সেইকাৰণে গোটেইখিনি চেল কৰি দি আহিলোঁ। তো বন্ধুসকল, আপোনালোকে বজাৰৰ পৰা লৈ ফাৰ্ম কৰাৰ আগতে সাৱধান হ'ব। বজাৰৰ পৰা লৈ কেতিয়াও ফাৰ্ম নকৰিব। মানে কেতিয়াবা বেমাৰ আজাৰ যদি আহি যায় তেতিয়াহ'লে গোটেইখিনি শেষ। আৰু যদি আপোনালোকক কোনো ধৰণৰ ফেঞ্চি চৰাই, পাৰ চৰাই এইবিলাক যদি লাগে যোগাযোগ কৰিব পাৰে। মোৰ ঘৰ কামৰূপ জিলা বকো সমষ্টি মালিবাৰী সত্ৰ। আমাৰ লগত বহুত ধৰণৰ চৰাই চিৰিকটি আছে, পাৰ চৰাই আছে, বিদেশী পাৰ চৰাই আছে। তো যিকোনো পাৰ চৰাই যদি পচন্দ হয় স্ক্ৰীনশ্বট মাৰি আমাৰ হোৱাটছএপত দিব পাৰে। আৰু যিহেতু ভিডিঅ'ৰ জৰিয়তে আমি ইয়াৰ প্ৰাইচবিলাক জনাই নাথাকোঁ, ইয়াৰ প্ৰাইচবিলাক জনালে কিছুমান থাৰ্ড পাৰ্টিয়ে তেতিয়া আপোনাক সেই মেছেজত ৰিপ্লাই দিব যে দাদা মই একেবাৰে কম দামত দিম। তেতিয়া আপুনি তাৰ লগত যোগাযোগ কৰিব, আপোনাৰ পৰা পইচা এডভান্স লৈ আৰু আপোনাক যিকোনো বস্তু অৰ্ডাৰ কৰে নিদিয়ে। তো দেখা পাই আছে ইয়াত ফেণ্টেলৰ পোৱালি, এইটো গ্ৰে কালাৰ ফেণ্টেল হয়, বহুত ধুনীয়া পোৱালি জাগিছে। আৰু ইয়াত আছে হোৱাইট, এইবিলাক পোৱালি মানে আমি কালাৰ দি থৈছোঁ মানে চিনাকিৰ কাৰণে। এইটো ৰেড কালাৰ দি থৈছোঁ, মানে ইয়াত বহুত পোৱালি জাগিছে, সেইকাৰণে মানে আমি কালাৰবিলাক দি থওঁ চিনাকিৰ কাৰণে। আৰু বহুত ধৰণৰ মানে চিকেন আছে, এইবিলাক হৈছে টাৰ্কি। তো যদি আপোনালোকে ফাৰ্ম কৰাৰ আগ্ৰহী আছে তেতিয়াহ'লে আমাৰ লগত যোগাযোগ কৰিব। আৰু মোৰ ইউটিউব চেনেলত বহুত ধৰণৰ ভিডিঅ' আপলোড কৰি থাকোঁ। তো সকলো ধৰণৰ তথ্য পাবলৈ ভিডিঅ'ত লাইক এটা কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, সকলো ধৰণৰ আপডেট পাই থাকিব।